এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, বৰ্তমান সময়ত চীনত কি ভয়ানক পৰিস্থিতি চলি আছে সেয়া হয়তো আপোনালোকে কল্পনাও কৰিব নোৱাৰে। ইয়াৰ কাৰণটো আপোনালোকে হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে। চীনত এতিয়া কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চীনত এতিয়া এটাৰ পিছত এটাকৈ মানুহ মৰিব ধৰিছে আৰু দৈনিক হেজাৰ হেজাৰ লোক এই ভাইৰাছটোৰ কবলত পৰিছে। চীনৰ চৰকাৰে লাখ চেষ্টা কৰিও এই ভাইৰাছটোৰ ওপৰত নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। এই ভাইৰাছটো কেনেকৈ বিয়পে তাৰ প্ৰকৃত কাৰণ আজিও উদ্ধাৰ হোৱা নাই আৰু ইয়াৰ মেডিচিন তৈয়াৰ কৰাটো চীন ব্যৰ্থ হৈছে, যাৰ পৰিণতিত কৰোনা ভাইৰাছে আক্ৰান্ত ৰোগীক এইডছৰ মেডিচিনেৰে চিকিৎসা কৰিব লগা হৈছে। এই কৰোনা ভাইৰাছ চীনৰ হুহান চহৰৰ পৰাই উৎপত্তি হৈছিল আৰু চীনৰ এই চহৰখনতেই কৰোনা ভাইৰাছৰ অধিক তাণ্ডৱো দেখা গৈছে। চীনৰ এই চহৰখনত এতিয়া মানুহৰ মৃতদেহ য'তে ত'তেই পৰি থকা দেখা যায়। এই চহৰখনত কৰোনা ভাইৰাছৰ পেচেণ্ট ৰাখিবলৈ 7 দিনৰ ভিতৰতে এখন হস্পিটেলো নিৰ্মাণ কৰি উলিয়াইছে। কিন্তু ইয়াত ৰোগীৰ সংখ্যা ইমানেই দ্ৰুতগতিত বাঢ়ি গৈ আছে যে ৰোগী ৰাখিবলৈ কোনো হস্পিটেলেই খালী থকা নাই। এটা ৰিপৰ্টৰ অনুসৰি এতিয়ালৈকে 1 লাখৰো অধিক লোক এই ভাইৰাছটোত আক্ৰান্ত হৈ পৰিছে আৰু ইয়াৰে 24,000জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু দৈনিক এই সংখ্যা বাঢ়ি গৈ আছে। চীনৰ হুহান চহৰ এতিয়া সম্পূৰ্ণ মৰিশালী হৈ পৰিছে। ইয়াৰ ৰাস্তা চুক কোণ এতিয়া সম্পূৰ্ণ বিৰান হৈ পৰিছে। ভয়ত মানুহে নিজকে ঘৰৰ ভিতৰত বন্দী কৰি লৈছে। চৰকাৰে সম্পূৰ্ণ চহৰত ইমাৰ্জেঞ্চি ঘোষণা কৰিছে। চীনৰ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিব যোৱা এয়াৰ ইণ্ডিয়া বিমানৰ এজন পাইলটে চীনৰ হুহান চহৰৰ ভয়ানক দৃশ্য ব্যক্ত কৰিছে। তেওঁলোকে যেতিয়া চীনৰ হুহান এয়াৰপৰ্টত লেণ্ড কৰিছিল তেতিয়া সম্পূৰ্ণ এয়াৰপৰ্টটো খালী আছিল। তাত কোনো ধৰণৰ কৰ্মচাৰী আৰু পেছেঞ্জাৰ নাছিল আৰু তাৰ সকলো ছিগনেল লাইটো বন্ধ আছিল। তেওঁলোকে যেতিয়া হুহান চহৰৰ ওপৰেৰে ৰাওনা হৈছিল তেতিয়া তেওঁলোকে প্ৰত্যক্ষ কৰে সম্পূৰ্ণ চহৰ নিস্তব্ধ আছিল। তাত কোনো লাইট জ্বলা নাছিল। ৰাজপথত কোনো গাড়ী, কোনো মানুহ নাছিল। সম্পূৰ্ণ হুহান চহৰৰ দৃশ্য এনে আছিল যেন ইয়াত প্ৰলয় আহিছে। এয়া কেৱল এখন চহৰেই দৃশ্য নাছিল। চীনত এতিয়া প্ৰায় সকলো চহৰতেই ঠিক তেনেকুৱাই দৃশ্য দেখা যায়। পৰিস্থিতি এতিয়া ইমানেই ভয়ানক হৈ পৰিছে যে মানুহে এতিয়া মুখত পিন্ধা মাস্কৰো নাটনি হৈ পৰিছে। ইয়াত মাস্ক কিনিবলৈ মানুহে এতিয়া বহু কিলোমিটাৰ পৰ্যন্ত লাইনত প্ৰতীক্ষা কৰিব লগা হৈছে। চীনত এতিয়া মানুহ ৰাস্তাই ঘাটে অচেতন হৈ পৰিব ধৰিছে আৰু মৃত্যুবৰণ কৰিছে। কেইদিনমান আগতে ছেটেলাইটৰ পৰা চীনত এক বিচিত্ৰময় জুই দেখিবলৈ পোৱা গৈছিল। বহু ইণ্টেলিজেণ্টে ধাৰণা কৰিছে যে চীনে হয়তো কৰোনা ভাইৰাছত আক্ৰান্ত লোকসকলক জ্বলাই মাৰি পেলাইছে আৰু তেওঁলোকৰ এই ধাৰণাৰ সত্য হ'ব পৰা বহু কাৰণো আছে। কিয়নো চীনৰ সদনত কেইদিনমান আগতে এটা প্ৰস্তাৱ উপস্থাপন কৰা গৈছিল। সেই প্ৰস্তাৱটোৰ মতে এই ভাইৰাছটোত আক্ৰান্ত সকলো লোকক কিয়নো মাৰি পেলোৱা নাযাওক কিয়, যাতে সেই ভাইৰাছটো আৰু কাৰোলৈ বিয়পিব নোৱাৰে। যিহেতু এই ভাইৰাছটোৰ প্ৰতিষেধক উলিওৱাত সকলো চাইণ্টিষ্ট ব্যৰ্থ হৈছে। এই প্ৰস্তাৱটো কিমান দূৰ সত্য তাৰ প্ৰমাণ আমাৰ হাতত নাই, কিন্তু চীনে এনেকুৱা কৰিব পাৰে বুলি বহুতেই সন্দেহ কৰে। কাৰণ চীনৰ 150 কোটি জনসংখ্যাৰ পৰা 1-1.5 লাখ লোকক মাৰি পেলালেও চীনৰ সিমান ক্ষতি নহয়। ইয়াৰ উপৰি এই ভাইৰাছটোৰ কাৰণে চীনৰ অৰ্থব্যৱস্থাৰ ভয়ানক ক্ষতি হৈছে। এটা ৰিপৰ্টৰ মতে এই ভাইৰাছটোৰ বাবে চীনৰ $1 ট্ৰিলিয়ন অধিক টকাৰ লোকচান হৈছে। এই ভাইৰাছটোৰ বাবে চীন এতিয়া সম্পূৰ্ণ বিশ্বৰ পৰা পৃথক হৈ পৰিছে। চীনৰ সকলো সীমান্তৱৰ্তী দেশে নিজৰ নিজৰ সীমাবোৰ সম্পূৰ্ণৰূপে চিল কৰি দিছে। পৰিস্থিতি এতিয়া এনে আহি পৰিছে যে চীনৰ সামগ্ৰীবোৰো এতিয়া সকলো দেশেই কিনিবলৈ মানা কৰি দিছে। লগতে চীনৰ নাগৰিকসকলক কোনো এখন দেশতেই প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কিন্তু দেশৰ এনে ভয়ানক পৰিস্থিতিটো চীন চৰকাৰে এতিয়ালৈ কোনো এখন দেশৰ সহায় বিচৰা নাই। সেইবাবে এতিয়া সকলো লোকেই সন্দেহ কৰিছে হয়তো ইয়াৰ আঁৰত চীন গভাৰ্মেণ্টৰেই কোনো ৰহস্য লুকাই আছে। সেইবোৰ উজাগৰ হোৱাৰ ভয়তেই চীনে এতিয়ালৈ কাৰো সহায় বিচৰা নাই। এটা গোপন তথ্য অনুসৰি এই ভাইৰাছটো চীনৰ হুহান চহৰত অৱস্থিত এটা জৈৱিক অস্ত্ৰ তৈয়াৰ কৰা লেবৰ পৰাই সৃষ্টি হৈছে। বহুতৰ মতে এয়া চীনৰ কুকৰ্মৰ ফল। তেওঁলোকে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ এতিয়া প্ৰকৃতিয়ে প্ৰতিশোধ লৈছে। নিৰ্মমভাৱে সকলো জীৱ জন্তু খোৱা চীনৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। ইয়াৰ লোকসকল এতিয়া বনৰীয়া জীৱ জন্তুৰ দৰে য'তে ত'তেই মৰিব ধৰিছে। চীনে এতিয়া নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই।
ভিডিঅ'টো চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ